অনামিকা আৰু মই আজি এই বৰষুণৰ ওপৰত যাব ওলাইছোঁ শ্বিলঙলৈকে, কাৰণ শ্বিলঙৰ সেই একা বেকা পাহাৰীয়া পথত যদি আমি যাওঁ ভাল লাগিব। গতিকে অনামিকা মোৰ লগত আছে। হাও কেনে আছে আপোনালোকে, ভালে আছে না দিয়ক? হোলী মই এথেন যাব ওলাইছোঁ এই বৰষাক লগত লৈ এথেন হেৰিত আমাৰ শ্ব'ৰুমতটোকে জানে বৰষাৰ বেমাৰ হৈছে জানে না। গতিকে বৰষাক দেখুৱাব লাগিব আৰু সেই 1 বছৰৰ পাছত বৰষাক আৰু ট্ৰিটমেণ্টৰ কাৰণে লৈ যাই আছোঁ ৰ'ব। বৰষা মানে অকণ বেমাৰ। এই ৰাস্তাটোত এনেকুৱাকে আছে আৰু এতিয়া যদি মই খুন্দা মাৰি দিওঁ তেতিয়াহ'লে মই কিমান টকা ভৰিব লাগিব। এতিয়া চাওক, এই যিটো মেইন পথ হয়, এনেকুৱা বিভিন্ন পথত চাব গাঁৱলীয়া পথবিলাকত বিশেষকৈ মাজৰ যিটো কানেক্টিং থাকে সেইবিলাকত গৰু ছাগলী মানে অনবৰত হয়। কিছুমানটো বাৰিষাৰ সময়ত এনেকুৱা কৰে ৰাস্তাতে গৰুটো বান্ধি দিয়ে, ছাগলীটো ৰাস্তাতে বান্ধি দিয়ে। তাৰ ফলত কি হয়, এক্সিডেণ্ট হোৱাৰ চান্স বহুত থাকে। গৰুৰ যিটো ৰছী থাকে, ৰছীত লাগি পেলাই ছাগলীৰ ৰছীত লাগি পেলাই মানে যিটো বান্ধি দিয়ে আৰু তেতিয়া বা কিবা কি দুৰ্ঘটনা হয়, বহুতো এনেকৈ মানে এক্সিডেণ্ট হৈ যায় অনাকাংক্ষিতভাৱে। ছাগলী দৌৰ মাৰে, হাঁহটো দৌৰ মাৰে, কেতিয়াবা গৰুটো দৌৰ মাৰে, এনেকুৱা বিভিন্ন ক্ষেত্ৰত। আৰু তেতিয়া কি হয়, দুখটো কিন্তু সেই গাড়ী চলোৱাজনৰ হয়, কিন্তু দুখটো প্ৰকৃততে গাড়ী চলোৱাজনৰ হয় জানো? ছাগলীটোৰ কাৰণে বা গৰুটোৰ কাৰণে সেই মানুহটোৰহে মৃত্যু হ'ব পাৰে যদি বেয়াকৈ পৰে, হয় নে নহয়? গতিকে গৰু ছাগলীবিলাক আচলতে পথাৰত দিব লাগে, কিন্তু এই রাস্তাত দিব নালাগে, হয় না নহয়? হ্যালো গাইস, কেমন আছে আপনারা? ভালো আছেন তো? এখন আমি হাই রোড পায়ে গেলাম আর এখন আমি যাইতাছি রেনল্টের শোরুমে। আর আজকে বতরটা একদম ধিমা বতর, এই যে বৃষ্টি আইতাছে, তো বৃষ্টি আইতাছে এখন। তো বৃষ্টি আসলে না আমার ভালো লাগে না দিনের সময়, রাতের সময় বৃষ্টি আসলে তো খুব ভালো, কিন্তু দিনের সময় বৃষ্টি আসলে ভালো লাগে না আমার। তো যা হোক, বৃষ্টিটো আসতেছে, আমি যাইতে লাগবে। তারপরে আমার সার্ভিসিং আছে, তারপরে আমার ডিউটিও আছে। তো আমি দুইটা একটা সাথে করতে লাগবে। সার্ভিসিংটা ওই জায়গায় রাখিয়া আমি ডিউটি করতে লাগবে। যা হোক, এখন আমি যাইতেছি, বৃষ্টি পড়তেছে। যা হোক, তো আপনারা ভালো আছেন তো? मेरा दिल भी कितना पागल है, ये प्यार तो तुमसे करता है। मेरा दिल भी कितना पागल है, ये प्यार तो तुमसे करता है। पर सामने जब तुम आते हो, पर सामने जब तुम आते हो। আচ্ছা, মই আহি পাই গ'লোঁ এতিয়া ৰেনল্ট শ্ব'ৰুম। আজি ছামাৰ কেম্প হিচাপে আমি আমাৰ আছে কাষ্টমাৰ হিচাপে আৰু আগবাঢ়ি যাম আৰু এইখিনি আমাক ধন্যবাদ। আৰু ৰেনল্টৰ ছামাৰ কেম্প অপেনিং হৈ গ'ল। আৰু এতিয়া মিঠাইটো আচলতে দুটা কাৰণতে। এটা হৈছে আচলতে এওঁলোকক মই লগ পোৱা আজি 7 বছৰ হৈ গ'ল। এয়া হৈছে আমাৰ দিবাকৰ, এয়া হৈছে ৰূপক। দুয়োজনে মেনেজাৰ হৈছে, এজন হৈছে ছাৰ্ভিচিঙত মেনেজাৰ আৰু এজন হৈছে ছেলছত মেনেজাৰ, আৰু সেইকাৰণে ভাল লাগিছে। গতিকে মিঠাইটো মই খালোঁ বাৰু, কিন্তু এওঁলোকৰ মেইন মিঠাইটো আছে, বাকী আছে। কেতিয়া পাম? অতি সোনকালে পাব। আচ্ছা, ইয়াতে ৰেকৰ্ড থাকিব কিন্তু। নে বিলাহী তেওঁ নাখায় নেকি? খাব। আৰু আমাৰ যিবিলাক ছেলছত আছে তেওঁলোকক নিদিয়ে নেকি? তেওঁলোককো দিব ন? অঁ।
আৰু ৰেনল্ট শ্ব'ৰুমত আহি গৈছোঁ আৰু এনেকুৱা এখন বিশেষ ফৰ্ম ফিল আপ কৰিছোঁ আৰু অলপ পিছতে মোৰ গাড়ীখন অৰ্থাৎ বৰষাক ছাৰ্ভিচিং কৰিব আৰু এওঁলোকে কিছু ফৰ্মেলিটিজ পূৰণ কৰি চবতে আজিকালি ফৰ্মেলিটিজ পূৰণ কৰে আৰু ইপিনে লগাই আছে সুন্দৰ সুন্দৰ বেলুন কাৰণ আজিৰে পৰা আৰম্ভ হৈছে বিশেষ ছামাৰ কেম্প য'ত আচলতে ৰেনল্টৰ শ্ব'ৰুমত ছাৰ্ভিচিং যদি কৰে আপোনাৰ গাড়ীখন তেতিয়া 50% ডিছকাউণ্ট অন চিলেক্টেড পাৰ্টছ এণ্ড এচেছৰিজ আৰু 15% ডিছকাউণ্ট অন লেবাৰ 15% ডিছকাউণ্ট লেবাৰলৈকে পাব লগতে 50% ডিছকাউণ্ট আপোনালোকে চিলেক্টেড পাৰ্টছ আৰু এচেছৰিজত পাব গতিকে মই সেইবাবে আহিছোঁ আৰু এইটো 19 টু অহা 25লৈকে চলিব অৰ্থাৎ সুন্দৰ বহিব ব্যৱস্থা আছে সুন্দৰ AC তেওঁলোকে বহি আছে আৰু ইপিনে বেলুন ধুনীয়াকৈ লগাই আছে আৰু একদম যাদুকৰ বেলুন এইটো লগাই দিলে থাকি থাকে এই যাদুটো মানে এওঁলোকৰে যাদু আৰু য'তেই দিব তাতেই চিপকি যাব তাকে যদি আপোনালোকে ঘৰতো লগাই বাৰ্থডে বা সেই এই টিপছটো শিকি লওক এনেই চেল'টেপ এটা ল'ব লৈ পেলাই এনেকৈ বৰ্ড চাইড লগাই দিব লাগে মানে বাছ এইটো এনেকুৱাকৈ দি দিছে এইটো কাৰ বুদ্ধি এইটো তোমাৰ নে এওঁৰ এই বুদ্ধিটো কাৰ এইটো আগৰ পৰা অঁ ঠিক আছে তো এইটো এনেকৈ চিপকাই দিব লাগে বাছ লগাই দিলে আৰু এইটো এনেকৈ লগাই দিব বাছ থাকি যাব এতিয়া ধুনীয়াকৈ কাৰণ আজিৰ পৰা যিহেতুকে ছামাৰ কেম্প আৰম্ভ হৈছে আৰু প্ৰতিটো বছৰে এনেকৈ আৰম্ভ হয় ছামাৰ কেম্প আৰু 50% ডিছকাউণ্ট পাব চিলেক্টেড পাৰ্টছ এণ্ড এচেছৰিজত আৰু 15% ডিছকাউণ্ট পাব লেবাৰত গতিকে আহক আপোনালোকে যদি ৰেনল্টৰ আপোনাৰ গাড়ী আছে তেতিয়াহ'লে অহা 25লৈকে চলিব এই বিশেষ ছামাৰ কেম্পটো আৰু আজি 19 আৰু মই প্ৰথমতে আজি আহিছোঁ আৰু বিভিন্ন ব্যক্তি আহিছে যাৰ যাৰ গাড়ী আছে আৰু এওঁ একাউণ্টছটো চাই লয় অৰ্থাৎ ইয়াতে যেতিয়া ছাৰ্ভিচিং কৰিব তেতিয়া এওঁ তাত যাব লাগিব আৰু এওঁ পইচা লৈ ল'ব আছে গাড়ীবিলাক অকণমান পিছত মই দেখুৱাই আছোঁ মোৰ আগতে ফৰ্মেলিটিজখিনি পূৰণ কৰিলে অৰ্থাৎ কিছুমান মানে নাম চাম কিবা কিবি লিখিব লাগে গতিকে মই আগতে এইখিনি কৰি লওঁ আৰু ইয়াতে ছাৰ্ভিচিং কৰে গাড়ীবিলাক ইয়াতে ছাৰ্ভিচিং কৰে আৰু আজিৰ পৰা ছামাৰ কেম্প আৰম্ভ হৈছে আৰু ইয়াতে সুন্দৰ বহাৰ ব্যৱস্থাও আছে ইয়াতে দেখিছে সেইটো চাইডে ধুনীয়াকৈ বহি আছে আৰু সুন্দৰকৈ বহি পেলাই আপোনালোকে টিভিও চাব পাৰিব এয়া দেখিছে মই বাহিৰৰ পৰা দেখুৱাই আছোঁ আৰু ইয়াতে ছাৰ্ভিচিং হয় এতিয়া অতীত সোমাই অপাৰেশ্যন থিয়েটাৰত সোমাই তেতিয়া ছিগনেচাৰ কৰিব লাগে আৰু ইয়াতেও ছেম এনেকৈ ছিগনেচাৰ কৰিব লাগে এতিয়া তাৰমানে মই ছিগনেচাৰ কৰি দিছোঁ আৰু এওঁ এতিয়া কামত লাগি যাব চব ফৰ্মেলিটিজ আজিকালি আৰু আজিৰে পৰা অৰ্থাৎ 19 তাৰিখৰ পৰা অহা 25 মে'লৈকে চলিব ইয়াতে বিশেষ ৰেনল্টৰ ছাৰ্ভিচিং আৰু ছামাৰ কেম্প চলি আছে ইয়াতে আজিৰে পৰা য'ত আচলতে 50% ডিছকাউণ্ট পাব বিভিন্ন চিলেক্টেড পাৰ্টছত আৰু 15% ডিছকাউণ্ট পাব লেবাৰৰ গতিকে আহিব ৰেনল্টৰ শ্ব'ৰুমত যদিহে আপোনালোকৰ ৰেনল্টৰ কাৰ আছে আৰু মই আজি আহিছোঁ গতিকে ছাৰ্ভিচিং এতিয়া আৰম্ভ হ'বহি আৰু এয়া হৈছে ৰেনল্টৰ শ্ব'ৰুম আৰু দেখি আছে এইটো বঙাইগাঁৱত থকা ৰেনল্টৰ শ্ব'ৰুম আৰু ইয়াতে কি গাড়ী আছে মই সেয়া দেখুৱাম ৰেনল্টৰ মোৰ লগত আছে এগৰাকী ধুনীয়া দীপলিপ ছোৱালী ইয়াৰ নাম হৈছে অনামিকা আৰু অনামিকা আৰু মই আজি এই বৰষুণৰ ওপৰত যাব ওলাইছোঁ শ্বিলঙলৈকে কাৰণ শ্বিলঙৰ সেই একা বেকা পাহাৰীয়া পথত যদি আমি যাওঁ ভাল লাগিব গতিকে অনামিকা মোৰ লগত আছে ৰ'ব অনামিকা মোৰ ফ্ৰেণ্ড নহয় আচলতে মই আছোঁ আপোনাৰ ৰেনল্টৰ শ্ব'ৰুমত আৰু মোৰ লগত আছে অনামিকা তোমাক স্বাগতম জনাইছোঁ এই বিশেষ ভিডিঅ'টোলৈ আৰু আমি এতিয়া ৰেনল্টৰ কোনখন গাড়ীত বহি আছোঁ আমি এতিয়া বৰ্তমান বহি আছোঁ আপোনাৰ ৰেনল্টৰ ট্ৰাইবাৰ মডেলটোত যোনটো হ'ল আপোনাৰ RX-Z ভেৰিয়েণ্ট টপ ভেৰিয়েণ্টটো হ'ল টপ ভেৰিয়েণ্টটো হয় মই যদি জানিব বিচাৰোঁ এজন কাষ্টমাৰ হিচাপে এই বিশেষ গাড়ীখনত আচলতে কি ইণ্টেৰিয়ৰ ডিজাইন আছে বা কি ফিচাৰ্ছ আছে অকণমান তুমি কৈ দিয়াচোন নিশ্চয় আপোনাৰ যোনটো আপুনি ভেৰিয়েণ্টটোত বহি আছে বৰ্তমান সেইটো হ'ল আপোনাৰ RX-Z ভেৰিয়েণ্ট এইটোত আপুনি বেচিকেলি গোটেই ফিচাৰ্ছ পাব যোনখিনি মানে আপুনি টপ ভেৰিয়েণ্টত লাগে সেইখিনিতকৈ বেছি দিয়া আছে সাপোজ যেনেকৈ আপোনাৰ ষ্টেৰিংটো আপুনি চাব যাব এইটো আপোনাৰ পাৱাৰ ষ্টেৰিং হয় প্লাছ আপোনাৰ টিল ষ্টেৰিং হয় সেইটো আপুনি নিজৰ এডজাষ্টমেণ্ট হিচাপত আপুনি এডজাষ্ট কৰিব পাৰে প্লাছ আপোনাৰ অডিঅ' কণ্ট্ৰল মিউজিক চিষ্টেম কণ্ট্ৰল গোটেইখিনি আপুনি ইয়াতে কৰিব পাৰিব প্লাছ ফোন আপোনাৰ যদি লাগে ব্লুটুথ কানেক্ট কৰি আপুনি ফোন কানেক্ট ৰিচিভ কৰিব পাৰে গোটেইখিনি কৰিব পাৰিব প্লাছ আপোনাৰ আহিব ইয়াতে আপোনাৰ যদি আইফোন ইউজাৰ হয় ন ডাউট আপুনি ইউটিউবাৰ চ' আপোনাৰ আইফোন থাকিবই বাৰু তেনেহ'লে আপোনাৰ কি হ'ব আপোনাৰ ৱায়াৰলেছ চাৰ্জাৰ আপুনি পাব সেইটো আপুনি অট'মেটিক তেনেকৈ আপুনি জাষ্ট থৈ দিলে আপোনাৰ চাৰ্জটো অট'মেটিক পাব ক'ব গ'লে এইটো মোৰ ভাল লাগিছে যিহেতুকে আইফোন থকা মানুহবিলাকৰ কাৰণে বেছি ভাল এটা ধুনীয়াকৈ থৈ দিলে হ'ল নিশ্চয় চাৰ্জ হৈ থাকিব কেবল লগাব দৰকাৰ নাই কোনো কেবলৰ দৰকাৰ নাই ৱায়াৰলেছ চাৰ্জাৰ হয় গতিকে সেইটো ফিচাৰ্ছ এটা ভালকৈ পাইছোঁ আৰু বাকী যদি চাবলৈ যাওঁ এইখনৰ প্ৰাইচটো এপ্ৰক্স লোৱেষ্ট কিমানৰ পৰা ষ্টাৰ্টিংটো আপোনাৰ হৈ যাব 6,14,000ৰ পৰা ষ্টাৰ্টিং
ষ্টাৰ্টিং হয় বেছ ভেৰিয়েণ্টটো আৰু বৰ্তমান আপুনি যোনটো ভেৰিয়েণ্টত বহি আছে ইয়াৰ এক্স শ্ব'ৰুমটো হ'ল আপোনাৰ 8,22,500 অন ৰোড এপ্ৰক্স কিমান মান পৰিব এপ্ৰক্স আপোনাৰ যদি আপোনাৰ গোটেই ফিচাৰ্ছ টপটো ল'লে মোৰ দেন 10 লাখ হৈ যাব মোৰ দেন 10 লাখ নাহে আপোনাৰ 950 এপ্ৰক্স আপুনি ধৰি ৰাখক অন ৰোড প্ৰাইচ আৰু ইয়াৰে যিটো আমি যদি কাষ্টমাৰবিলাকে আচলতে গাড়ী এখন ইমান টকা দি কিনিব নোৱাৰে তেতিয়া ৰেনটৰ আগতে শুনিছিলোঁ ৰেনটৰ ফাইনেন্স আছে মানে হয় নিজৰ আমাৰ যেনেকুৱা ফাইনেন্স আছে বৰ্তমান আপোনাৰ কম ৰেট অফ ইণ্টাৰেষ্টত আপোনাক ফাইনেন্স কৰা হয় যেনেকৈ আমাৰ জিৰ' ডাউন পে'মেণ্টৰো সুবিধা আছে কিন্তু সেইটো আপোনাৰ ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়া হিচাপত আপুনি পাই যাব হয় হয় আপ টু 7 ইয়াৰ্ছলৈকে আমি EMI আপোনাৰ কৰি দিওঁ কৰা যায় আৰু EMI অনামিকাই কিছু কথা ক'লে যে ৰেনল্টৰ যিখন মডেলত আমি বহি আছোঁ আৰু ৰেনল্টৰ কি গাড়ী আছে আৰু আমাৰ যেনেকৈ আপুনি বৰ্তমানটো ড্ৰাইভাৰত বহি আছে বাৰু ইয়াত আপোনাৰ বেলেগ আৰু আছে দুটা আমাৰ মডেল আছে যেনেকৈ আপোনাৰ 5 সিটাৰো হৈ গ'ল আপোনাৰ কাইগাৰ SUV ভেৰিয়েণ্টত আপোনাৰ যদি লাগে সেইটো পাই যাব আৰু আমাৰ এটা আছে সৰু হেচবেক গাড়ী আমাৰ আছে কুইড সেইটো দুটা আছে হয় এইখন কিমান 7 সিটাৰ হয় এইটো 7 সিটাৰ আপোনাৰ ড্ৰাইভাৰ হয় আৰু কাইগাৰখন হৈছে 5 সিটাৰ SUV গাড়ী হয় তো সেইটোৱে আৰু বাকি ফিচাৰ্ছখিনি কোনে মোক জনাব আৰু কি ফিচাৰ্ছখিনি মোৰ আপোনাৰ এজন কলিগ আছে সঞ্জীৱ তেখেতে আপোনাক গোটেইখিনি ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ গোটেইখিনি বুজাই দিব তেখেতে মই তেখেতক মাতি দি আছোঁ বৰ্তমান আৰু এতিয়া মই সঞ্জীৱক লগ পাম আৰু সঞ্জীৱে গোটেইখিনি বুজাব ৰেনল্টৰ ড্ৰাইভাৰ ৰেনল্টৰ টাইগাৰ কুইক ক্লাইম্বাৰ গোটেইখিনি মডেলৰ বিষয়ে অকণমান ক'ব অলপ তেনেহ'লে সঞ্জীৱক লগ কৰোঁ মই লগ পাইছোঁ এতিয়া সঞ্জীৱক আৰু অনামিকে কিছু কথা ক'লে সঞ্জীৱ বাকী কেনেকুৱা খবৰ ভাল বাকী এইখন হৈছে ট্ৰাইবাৰ হয় ট্ৰাইবাৰ RXZ ভেৰিয়েণ্ট হয় আৰু যদি মই সুধিবলৈ যাওঁ ট্ৰাইবাৰৰ ফিচাৰ্ছখিনি অকণ বেছিকখিনি অকণ ইপিনে আহি যোৱা ধুনীয়াকৈ আমি দেখাই থাকিম বেছিকখিনি আচলতে কি ফিচাৰ্ছ আছে স্যাৰ এনেতো আপোনাৰ স্যাৰ ট্ৰাইবাৰ আমাৰ টোটেল 4টা ভেৰিয়েণ্ট আহে আপোনাৰ RXC থাকে RXL RXT আৰু RXZ RXC টো আমাৰ আপোনাৰ একদম বেছ ভেৰিয়েণ্ট হয় তাত আপোনাৰ এনে নৰ্মেলি যিখিনি আপোনাৰ 4 পাৱাৰ উইণ্ডো পাই যাব তাত প্লাছ আপোনাৰ চেণ্ট্ৰেল লকিং চিষ্টেমটো থাকিব AC হিটাৰ এইখিনি থাকে আৰু আপোনাৰ ষ্টাৰিংটো পাৱাৰ ষ্টাৰিং হয় বাকি এইখিনি যিখিনি আমাৰ লাগতিয়াল ফিচাৰ্ছ সেইখিনি থাকে বাকি আপোনাৰ RXL ৰ পৰা আমাৰ নতুনকৈ 25ত আপোনাৰ নতুনকৈ আপোনাৰ কেমেৰা ডিছপ্লে এইখিনি গোটেইখিনি এড কৰা হৈছে আৰু আপুনি AC ভেনটো আপোনাৰ একদম লাষ্ট ৰ'লৈকে পাব যোনটো আপোনাৰ টোটেল আপোনাৰ 8টা ফেন পাব আপোনাৰ একদম লাষ্ট যোনটো ৰ' থাকে তালৈকে আপোনাৰ AC ভেনটো পাই যাব বাকি আপোনাৰ RXZ ত স্যাৰ তেনেকৈ আপোনাৰ LED DRL টো আহি আছে আপোনাৰ আৰু হেডলেম্পটো স্যাৰ আপোনাৰ আমাৰ বেছ ভেৰিয়েণ্টৰ পৰা প্ৰজেক্টৰ হেডলেম্প আহে যোনটো আপোনাৰ RXC RXL RXZ 4টা ভেৰিয়েণ্টতে পাই যাব বাকি আৰু তেনেকৈ আপোনাৰ RXZ ত যেনেকৈ আমাৰ অনামিকা বা ক'লে আপোনাৰ যোনটো আপোনাৰ পুছ বাটন ষ্টাৰ্ট আছে সেইখনত আৰু আপোনাৰ ৱায়াৰলেছ চাৰ্জাৰ আছে আপোনাৰ আৰু ক্লাষ্টাৰটো আপোনাৰ TFT ক্লাষ্টাৰ হয় আমাৰ সেইখিনি আপোনাৰ বেছিক ফিচাৰ্ছখিনি গোটেইখিনি পাই যাব স্যাৰ RXZ ত ট্ৰাইবাৰ গম পালোঁ কিছু ক্ষেত্ৰত আৰু যদি আমি চাবলৈ যাওঁ ইপিনে আছে এখন কুইট হয় কুইটৰ এইটো ক'ব গ'লে এটা আচলতে আমাৰ কাৰণ সকলোতো আৰু 9 লাখ 10 লাখ টকীয়া গাড়ী ল'ব নোৱাৰে কিন্তু এইখন এইটো লয়েষ্টটো কিমান মান দামত আহিছে এইখন স্যাৰ আপোনাৰ 565ৰ পৰা ষ্টাৰ্টিং হয় আপোনাৰ হয় আপোনাৰ এৰাউণ্ড আপোনাৰ 680 মানত টপ ভেৰিয়েণ্টটো অন ৰোড কমপ্লিট হৈ যায় আমাৰ এইখন যোনখন ক্লাইম্বাৰ হয় আৰু ইয়াত আপোনাৰ এইখন যোনখন আছে এইখন হ'ল আপোনাৰ RXT ভেৰিয়েণ্ট ছেকেণ্ড টপ ভেৰিয়েণ্ট হয় ইয়াতো স্যাৰ আপোনাৰ 4 পাৱাৰ উইণ্ডো পাছত আপোনাৰ ৰিয়াৰ পাৰ্কিং কেমেৰা আপোনাৰ টাচ স্ক্ৰীন মিউজিক চিষ্টেম ডিছপ্লে এইখিনি গোটেইখিনি ফিচাৰ্ছে পাই যায় এইখনৰ কুইডত আপোনাৰ যদি মই জানিব বিচাৰোঁ যে আচলতে ইয়াতে কেইজনলৈকে বহিব পাৰে মানে এইখন স্যাৰ এনেতো আপোনাৰ অফিচিয়েলি আপোনাৰ 5 সিটাৰ হয় আপোনাৰ হয় কিন্তু আপোনাৰ আমাৰ যোনটো কেবিন স্পেচটো আপোনাৰ বেলেগ আপোনাৰ মাৰুতি এল্টতকৈ স্যাৰ আপোনাৰ বহুতখিনি কেবিন স্পেচটো বেটাৰ হয় আপোনাৰ আৰু ৰেনল্টৰ কুইট বুলি ক'লে মই গম পালোঁ যে আচলতে 5জনকৈ বহিব পাৰে সুন্দৰকৈ এটা ফেমিলি সুন্দৰকৈ যাব পাৰে হেপী ফেমিলি আমাৰ মামাই কৈ দিছে যে 2টা বাচ্চা হ'ব লাগে ধুনীয়াকৈ যাব পাৰে টেনশ্যন নাই আৰু হয়নে নহয় আৰু যদি মই সঁচাওঁ যে বহুত লাগেজবিলাক ল'বৰ কাৰণে বা যিটো ডিকি বুলি আমি যিটো কওঁ নৰ্মেলি তাত কিমান স্পেচটো কিমান মান লৈ যাব পাৰে ইয়াত স্যাৰ আপোনাৰ কুইড আপোনাৰ 279 লিটাৰ হয় আপোনাৰ স্যাৰ এইটো ছেগমেণ্টত বেষ্ট আপোনাৰ বুট স্পেচ হয় এইটো ছেগমেণ্টত আপুনি 279 লিটাৰৰ পাব আৰু বাকী আপুনি স্যাৰ এডিশ্যনেল লাগিলে আপুনি আমাৰ যোনটো পিছফালেও আপোনাৰ ৰ' চিটটো আছে চিটটো আপুনি 100% ফ'ল্ড কৰি দিব পাৰে দুজন গৈ পেলাই আপুনি এক্সটেণ্ড কৰিব পাৰে যদি মই কম্পিটিটৰ ব্ৰেণ্ডবিলাকৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ক'ব গ'লে এইটো ৰেঞ্জত ক'ব গ'লে এইটো লুকছৰ ক্ষেত্ৰতে হওক বা ইয়াত যিখিনি ফিচাৰ্ছ আছে হয়তো বেটাৰ পাব আপোনালোকে কম্পিটিটৰবিলাক আপোনালোকে তুলনা কৰি চাব যিবিলাক এইটো ৰেঞ্জত বিভিন্ন ক্ষেত্ৰত আছে আজিকালি বহুত ধৰণৰ গাড়ী ওলাইছে গতিকে মই ভাবোঁ ৰেনল্টৰ কুইট এইটো ৰেঞ্জৰ ক্ষেত্ৰত বেষ্ট অফ দ্য বেষ্ট আৰু ইপিনে আছে ট্ৰাইবাৰ এণ্ড কাইগাৰ আছে গতিকে আপোনালোকে যদি আপোনালোকৰ বাজেটটো অকণ বেছি হয় তেতিয়াহ'লে তেওঁলোকে ট্ৰাইবাৰ বা কাইগাৰ ল'ব পাৰে কাইগাৰৰ আমাৰ টাৰ্বো ভেৰিয়েণ্টটো আহি আপোনাৰ
সেইখনৰ বিষয়ে অকণমান কৈ দিয়াচোন কাইগাৰৰ অকণমান। হয় ছাৰ, কাইগাৰতো ছাৰ আপোনাৰ সেইখন আপোনাৰ কম্পেক্ট SUV হয়, যোনখনত ছাৰ কম্পেক্ট SUV বুলি ক'লেও ছাৰ ভুল হ'ব, আপোনাৰ SUV বুলি ক'লেও ভুল নহয় ছাৰ। য'ত আপোনাৰ SUV কেৰেক্টাৰ গোটেইখিনি আছে ছাৰ। আপোনাৰ 16 ইঞ্চৰ আপোনাৰ আমাৰ হুইল পায়, আৰু তাত আপোনাৰ ডায়মণ্ড কাট এলয়টো আহি আছে সেইখন RXZ ভেৰিয়েণ্টৰ পৰা আপোনাৰ, আৰু 205 mm আমাৰ ছাৰ আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হয়, যোনটো ছাৰ আপোনাৰ বেষ্ট ছেগমেণ্ট আপোনাৰ সেইটো ছেগমেণ্টত আপোনাৰ বেষ্ট গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হয়। আৰু বুট স্পেচ আপোনাৰ ছাৰ 405 লিটাৰৰ বুট স্পেচ পাব। লগতে আপোনাৰ তাত আপোনাৰ কাইগাৰ আপোনাৰ RXZৰ আপোনাৰ ড্ৰাইভিং মুড, আপোনাৰ ক্ৰুইজ কণ্ট্ৰল, এইখিনি ছাৰ বহুতখিনি ফিচাৰ্ছ আপোনাৰ এড হয় তাত। তো বহুতখিনি ফিচাৰ্ছ আছে, বহুত কিবা কিবি আছে। আৰু যিহেতুকে মই আজি আহিছোঁ বঙাইগাঁও ৰেনল্ট শ্ব'ৰুমত, আৰু ইয়াত আহিছিলোঁ মোৰ বৰষা, অৰ্থাৎ গাড়ীখনৰ নাম বৰষা, যিহেতুকে ৰাখিছোঁ ছাৰ্ভিচিং কৰিব, ছাৰ্ভিচিং ইতিমধ্যে হৈ আছে। আৰু ভাবিলোঁ যে ছাৰ্ভিচিঙত যিহেতুকে আহিছোঁ, ৰেনল্টৰনো কি কি গাড়ী আছে, কি কি গাড়ী নাই অকণমান আপোনালোকক বুজাওঁ, কাৰণ আপোনালোকে হয়তো ভাবিছে এখন গাড়ী ল'ম বুলি। গতিকে যদিহে ভাবিছে তেতিয়া আহক ৰেনল্টৰ শ্ব'ৰুম বঙাইগাঁৱত থকা, আৰু ইয়াতে অনামিকা আৰু এওক লগ পাব, সুন্দৰকৈ ইয়ালৈকে বুজাই দিব আৰু সুন্দৰকৈ আপোনালোকে সম্পূৰ্ণ গাড়ীখন লৈ যাওক ৰেনল্টৰ শ্ব'ৰুমৰ পৰা। আৰু বৰ্তমান ৰেনল্টৰ ছাৰ্ভিচিং যদি কৰিব তেতিয়াহ'লে একচুৱেলি আছে বিশেষ অফাৰ, এই অফাৰটোৰ সুবিধা আপোনালোকে ল'ব পাৰিব। ফাইনেলি ৰেনল্ট শ্ব'ৰুমৰ ওচৰত থকা এই বিশেষ ধাবাখনত আহি বহিছোঁ অকলে অকলে, যিহেতুকে মই অকলে আছোঁ। আৰু মই যিহেতুকে ইয়াত ৰেনল্ট শ্ব'ৰুমত আহিছিলোঁ, ইয়াত দাদা আহিছে গোৱালপাৰাৰ পৰা ছাৰ্ভিচিঙৰ বাবে। দাদা, ৰেনল্টৰ গাড়ীখন চলাই কেনেকুৱা লাগিছে? নাই, বঢ়িয়া, বৰ্তমান ঠিকে আছে, বৰ্তমান ঠিকে লেখাই আছে, ঠিকে আছে না? মজা আছে। আপুনি গাড়ীখন গোৱালপাৰাৰ পৰা লৈছিলে? নাই, ইয়াৰ পৰা লৈছিলে। তো গোৱালপাৰাৰ পৰা, এই গোৱালপাৰা মানে একদম পুৰা মেঘালয় বৰ্ডাৰ ন? আমাৰ মানে একে লাগালাগি মানে মেঘালয় বৰ্ডাৰ, লাগালাগি মানে ৰাস্তা ইপিনে হয় আৰু। ইপিনে তো দাদাক লগ পালে ভাল লাগিলে। কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া লাগিছে না? কেনেকুৱা লাগিছে ৰেনল্টত আহি? ভাল লাগিছে, ঠিক আছে। अभी ये आ गया है চিকেন বিৰিয়ানী। বাপ্পা ঐ চাওকচোন, ইমান দিছে। এটা কণী এটা আছে, ইয়াতে চিকেন আছে, ইমান দিছে। খাব পাৰিম না পাছত? মই নৰা যেনে লাগছে, মই ইমান খাব নোৱাৰিম কিজানি। প্ৰথমতে পিঁয়াজেৰে আৰম্ভ কৰিছোঁ। আৰু ছাৰ্ভিচিং হৈ গ'ল যেতিয়া, বৰষা ইয়াতে আছে, দেখিছে এখন নাম বৰষাৰ বেমাৰ হোৱা বুলি, সেইকাৰণে আমি কৈছিলোঁ। আৰু দ্বিতীয়তে এতিয়া বৰষাক গা ধুৱাব, বেলেগ এখনক গা ধুৱাই আছে, অৰ্থাৎ ৱাশ্বিং কৰিব। বাপ্পা ঐ, বৰষাক ইনকে গা ধুৱাব ধৰিছে, মোৰ ভয়ে লাগি গৈছে। চৰ্দি লাগে নেকি বৰষাৰ? ইনকে গা ধুৱাব ধৰিছে নহয়, একদম চৰ্দি লাগি যাব। হ'ব দে, অলপ কমকৈ ধুব বাপ্পা ঐ, মানে পূৰা একদম চাফ চিকুণ কৰি দিছে দেই। আৰু এখন হস্পিটেলত যেতিয়া পেচেণ্টক এডমিট কৰে, যেতিয়া ডিছচাৰ্জ দিব, তেতিয়া কি হয়, বিলবিলাক দিব লাগে। ঠিক তেনেকৈ ইয়াতেও যেতিয়া ৰিলিজ দিব বা ডিছচাৰ্জ দিব, তেতিয়াও বিল দিব লাগে, অৰ্থাৎ গাড়ীখন তেতিয়াহে মই নিব পাৰিম। পে'মেণ্ট কৰা হৈ গ'ল, এতিয়া এওঁ মোক চাবি দি দিব আৰু মই যাব পাৰিম। বিল দিয়া হৈ গ'ল, এতিয়া পে'মেণ্ট কৰিছোঁ। পে'মেণ্ট কৰা হোৱাৰ পিছত এতিয়া ইয়াৰ পৰা বিদায় মাগৰ সময়ত আমাৰ এখেতে এইটো গিফ্ট কৰিলে, আৰু আপোনালোকে আহিব পাৰে, এনেকৈ গিফ্ট পাব এটাকৈ। গতিকে এওঁলোককো থেংক ইউ, সুন্দৰকৈ এওঁলোকে ছাৰ্ভিচ দিয়ে, খুব ভালকৈ ৰেচপঞ্চ কৰে। বাকী বাই বাই, লগ পাম।